হাই হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিহু ফটোশ্বুট কৰিব আহিলোঁ ইয়াতে জেংৰাইমুখত ট্ৰাইবেল গেষ্ট হাউচত। গাইজ চাওক, নজৰাটো এনেকুৱা হয়। ইফালে আমাৰ ফটোশ্বুট চলি আছে। পোনপ্ৰথমে মই ৰাজীৱ বাইক ফটোশ্বুট কৰি দিলোঁ আৰু অলপ পাছত মই কৰিম। ইফালে আমাৰ ডিএফ ফোনটো লৈ ভিডিঅ' কৰি দিছে। গাইজ এয়া চাওক, ভিউটো খুব বেছি ভাল লাগে ইয়াতে আৰু বেকগ্ৰাউণ্ডটো খুব বেছি ভাল আছে ইয়াতে। চাওক কি সুন্দৰ ভিউ। ওচৰতে আপোনাৰ আছে সুন্দিয়া, এইফালে নদীখন কেৰেকটীয়া হয়। চাওক, আপোনালোকেও আহিব পাৰে ফটো শ্বুট কৰিবৰ কাৰণে। ইফালে ফটোশ্বুট কৰি আছে। চাওক সেয়া আছে গাইজ, এইটো আপোনালোকৰ জেংৰাইমুখত আছে, যোনটো নেকি সামূহিক ভৱনটোৰ ওচৰত আছে। এয়া চাওক গাইজ, এয়া গাইজ চাওক। আপোনালোকক ভালকৈ দেখাব ট্ৰাই কৰিম। আমাৰ ৰাজীৱ ভাই বেয়া শ্বুট কৰি দিছে। ইফালে আমাৰ এক্টৰ বেয়া প'জ দি আছে। ইছ গাইজ, ইজন বহিও মাৰে বোলে ফটো। আমাৰ ফটোগ্ৰাফাৰ ফটোশ্বুট কৰি আছে, সেইফালে প'জ দি আছে। ৰাম দেখিছে নাই, মাৰিছে কেনেকৈ। এইফালে ভিউ চাব পাৰে। ড্ৰেছৰ ফটো মাৰা অলৰেডি হৈ গৈছে। তাতে আমাৰ আকৌ বেলেগ ড্ৰেছখিনি আছে। আমাৰ এইফালে কেমেৰাৰ বেগটো ইয়াত আছে গাইজ। সেয়া মই বেগটো ল'ব গৈ আছোঁ। বেগটো কোনটোত আছিলে গাইজ চাওক। ইফালে আছে আপোনালোকৰ নদীটো, খুব সুন্দৰ লাগিছে, বহুত ভাল এটা বেকগ্ৰাউণ্ড হয়। চাওক, মোৰ বেগটো বা কোনডোখৰত আছিলে গাইজ। এয়া মেইন ৰাস্তা হয়, যোনটো নেকি আপোনাৰ জেংৰাইমুখৰ সামূহিক ভৱন নোপোৱাৰ আগতে পায়গৈ। মোৰ চপ্পল, এয়া বেগ, এয়া হেলমেট। অলৰেডি ফটোশ্বুট কৰা হৈ গ'ল। এয়া চাওক গাইজ, কুছ ইছ তৰহ কা ভিউ। চাওক না গাইজ, ঘৰখিনি কি মজাকৈ বনাইছে। এয়া চাওক, এয়া ফটো চটো মাৰি গৈ আছোঁ বেলেগ এটা বেকগ্ৰাউণ্ডলৈ। তাত অলৰেডি ফটো মাৰা হৈ গ'ল। যোনটো নেকি আপোনাৰ বিহু ফটোৰ শ্বুটটো আছিলে, ইয়াত নকৰোঁ গাইজ, নদী কিনাৰত কৰিমগৈ। গাইজ ট্ৰাইবেল গেষ্ট হাউচ, ইয়াত লিখা আছে পাৰ্কিং। চাওক এয়া গাইজ, এয়া চাওক। হৈ বিকেন খানা পিনি গাইজ, ফটো চটো শ্বুট কৰি এইফালে গৈ আছোঁ বেলেগ এটা বেকগ্ৰাউণ্ডলৈ। জেংৰাইমুখ তিনিআলি পামগৈ আৰু। লিখা আছে ফুলনি গড়মূৰ, ফুলনি 7 কিলোমিটাৰ, গড়মূৰ 22 কিলোমিটাৰ।
কমলাবাৰী का 32 किलोमीटर জেংৰামুখ 3 किलोमीटर सर्विस गाइस हो गया गाइस या জেংৰামুখৰ সামূহিক ভৱন মাছ বজাৰ গাইছ আমাৰ ৰাজীৱ ভাই আছে এক্টৰ এইটো আপোনাৰ জেংৰামুখ তিনিআলি হয় চিধাকৈ আপোনালোকে গ'লে বমুৱা পাবগৈ যোনটো নেকি বৰ বমুৱা হয় মাজুলীৰ আগলৈ ব'ল আকৌ জেংৰামুখৰ মানে মাজুলীৰ চবতকৈ ডাঙৰ মিচিং গাঁওখন হয় এয়া গাইছ জেংৰামুখ তিনিআলি এয়া চাওক এইটোৱে জেংৰামুখ তিনিআলি আগলৈ ব'ল গাইছ এয়া জেংৰামুখৰ হায়াৰ ছেকেণ্ডেৰী স্কুল হয় গাইছ এয়া জেংৰামুখৰ ফিল্ড হয় গাইছ ইফালে চেম্পল স্কুললৈ যায় আপোনালোকক আগে পিছে ভিডিঅ' দেখুওৱা নাছিলোঁ আজি দেখুৱাম মাজুলী পাগল হৈছে নেকি এই পাগল নাই আজিলে কিন্তু গাইছ গাইছ এয়া চাওক কি মজা ভিউ স্কুলখন অতি সুন্দৰ হয় গাইছ এয়া চাওক গাইছ হাই স্কুল চাওক গাইছ কিনাৰে কিনাৰে নাহৰ গছ আছে গাইছ অতি সুন্দৰ লাগিছে দেখিবলৈ এয়া চাওক গাইছ স্কুল হয় তাতে আছে যিবোৰ গাইছ ইয়াতে ৱালত প্ৰিণ্ট কৰা আছিলে অলৰেডি প্ৰিণ্টটো বেয়া হ'ল চাগে বৰষুণত তো গাইছ পুৰা হোৱাইট কালাৰ কৰি থোৱা আছে এতিয়া এইটো আপোনাৰ নাৰ্চাৰীখিনি ইয়াত পোৱা হয় গাইছ চেম্পলে হয় এইখনো ইয়াত ইমজিখন চাওক গাইছ কি সুন্দৰ এটা ভিউ পথাৰৰ মাজত পথাৰৰ মাজতে আহিলোঁ ইফালে মেচিন চলি আছে ইফালে বড়ো খেতি নে কি কয় শালি খেতি নে বড়ো খেতি নাজানো গাইছ ভালকৈ ইয়াত কৰিছে চাওক অতি সুন্দৰ সানৰাইজটো চাওক গাইছ কি অতি ভাল লাগিছে পানী দি দিয়া হৈছে ইয়াত ফুকা মেলিব কেইদিনমানৰ পিছত
1 hour later. গাইজ এয়া চাওক নদীৰ ওচৰত আমাৰ ফটোশ্বুট অলৰেডি হৈ গৈছে গাইজ চাওক তোৰখিনি বেয়া লগা নাই আকৌ মই যোনখিনি ক্লিক কৰি দিছোঁ ন বেয়া লগা নাই কিন্তু চাওক গাইজ আজি বৃহস্পতিবাৰ আছিলে ইয়াতে গাইজ বৃহস্পতিবাৰ বজাৰ বহে অঁ গাইজ খুব বেছি মানুহ হৈ আছে চাওক জেংৰামুখৰ বৃহস্পতিবাৰ বজাৰ হয় এইটো গাইজ ফটো চটো শ্বুট কৰি গৈ আছোঁ ঘৰলৈ এয়া গাইজ ভিডিঅ'টো আজিলৈ ইমানখিনি আছিলে কেনেকুৱা লাগিলে ক'ব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।